हमारा 3 बिहू है, ये 20 का बिहू है। हाँ, इसको माघो बिहू और भोगाली बिहू भी बोलते हैं। হেল্ল' বন্ধু বান্ধৱীসকল, মই বৰ্ণালী। বৰ্তমান মই থাকোঁ হায়দৰাবাদত। বন্ধু বান্ধৱীসকল, প্ৰথমে আপোনাৰ আৰু আপোনাৰ পৰিয়ালবৰ্গলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। আমাৰতো বিহু নাই জানে, আমিতো বাহিৰত, আমাৰ কি আছে, ডিউটি কৰিব লাগে আৰু ৰুমত যাব লাগে। বিহু পূজা একো নাই আমাৰ কাৰণে। তথাপিওনো কেনেকৈ নিজৰ বিহুটো এৰোঁ, আৰু এৰিবও নোৱাৰোঁ দিয়কচোন। সেইকাৰণে ভাবিছোঁ কাইলৈ কিবা কিবি বনাম, তো বিহুৰ অলপ হ'লেও কিবা কিবি যা যোগাৰ কৰিম। হয়তো গাঁৱত পতাগতে ইয়াত বিহু পাতিব ন, তথাপি মনটো বেয়া যদিও তাৰ মাজতে এটা ভাল খবৰ, মোৰ লগৰ এজনী মোক আজি এইকেইটা লছ কৰা দিছে। তো সৰু সৰু কিছুমান বস্তুতে আমাৰ বহুত হেঁপাহ থাকে, মৰম চেনেহ থাকে। তো বহুত হেপী মই, ভাল লাগিলে যে মোকো কোনোবা ভাল পোৱা মানুহ আছে। তো ধন্যবাদ পৰিণীতা, ভাল লাগিল। বহুত বেছিতো একো নাই, তথাপিও তোমাৰ ইমানখিনি মোৰ কাৰণে থকা মৰম, থেংক ইউ ছ' মাছ।